নমস্কাৰ অসমীয়া নৱবৰ্ষ তথা আমাৰ অতি স্নেহৰ ৰঙালী বিহুটিৰ আন্তৰিক শুভেচ্ছা আপোনালোক সকলোলৈকে জ্ঞাপন কৰিলো আৰু আশা কৰো ৰঙালী ৰঙে উপচাই তুলক আপোনালোকৰ জীৱন। মোৰ জেতুকা পিছা হৈ গ'ল আৰু এবাৰ আসলে প্ৰথমবাৰ মই নিজে জেতুকা পিছিছো আনকালে মোৰ মায়ে জেতুকা পিছি দিয়ে আৰু এটা কথা জেতুকা পিছা মানুহ মানে যোনে জেতুকা নিজে পিছে ন তেওঁলোকৰ এটা এডভান্টেজ আছে তেওঁলোকে আকৌ জেতুকা লগাব লগিয়া নহয় কি জানি কাৰণ ইমানো বেছি ৰং নধৰিলে বাৰু বাট ষ্টিল এইবাৰ আসলতে আমাৰ বিহু বুলি বিশেষ তেনেকুৱা প্ৰস্তুতি নাই মোৰ ককা ঢুকাইছে 10 মাৰ্চ তাৰিখে মোৰ মাৰ দেউতা ককা আইতাহঁতৰ ঘৰ আমাৰ ঘৰৰ ঠিক কাষতে সেই এবাৰ বিশেষ আমাৰ বিহুৰ আয়োজন নাই প্ৰস্তুতি নাই যিসকলৰ বিহুৰ এবাৰ প্ৰস্তুতি ভাল তেওঁলোকে নিশ্চয় মোলে পিঠা পঠিয়াই দিব বুলি মই আশাবাদী আৰু এয়া আমাৰ পিঠা মায়ে বনাই আছে আসলতে আনকালে আমাৰ জুহালত কৰা হয় এইবিলাক কাম কিন্তু এতিয়া এবাৰ যেহেতুকে বস্তু তিনে তাকৰ আৰু এবাৰ মনো বিশেষ নাই সেয়ে এনেকৈ আৰু চুৰচুৰীয়াকৈ কৰা হৈছে আৰু মই আসলতে ৰন্ধা বঢ়াত বেছি পাকৈত নহয় বেয়া অকমান নচলে হাতখন আৰু আমাৰ মা বহুত বেছি ফাষ্ট হয় মাৰ লগত কোনো কাম কৰিব নোৱাৰে सावे की तुला पार हुनिले धुलर मान हुनिले पेपर मान बिहु बिहु लागे गाते की बहोगा सेने हु मोहोगा निदिलाए खारी मा सो आमार तेल पिठा रेडी हो गल আৰু মোৰ সব পিঠাৰ ভিতৰতে তেল পিঠাটোৱে সবতছে বেছি মই খাই ভাল পাওঁ একচুয়ালি সবতছে বেছি একদম প্ৰিয় আৰু মোৰ এয়া জেতুকা লোৱা হৈ গ'ল আজিলে আহিছো আশা কৰো আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু আশা কৰো আপোনালোক সকলোৰে বহাগৰ বিহুটি আৰু আগন্তুক দিনবোৰ ভালে যায় আৰু ভগৱানে আপোনালোক সকলোকে কুশলে ৰাখে যেন সন্ত মৰিয়নিয়ই মাছুলিকে মানবাত নাচতে নাচনিয়ই ইফালে নাচাবিয়ই সিফালে নাচাবিয়ই নাচনত লাগিব এপাক পাকে পাকৈ নাচনত লাগিব পাক